স্বাগতম জনাইছোঁ। আজি আমি ফেচাৰ চাবলৈ যাই আছোঁ জাগাৰা কলেজত। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি দেখুৱাব পাৰোঁ দেখুৱাম, যিহেতু বৰষুণে আহিছে। যদি বৰষুণ নিশা দিয়ে ভালকৈ দেখুৱাব পাৰিম। তো বলক ভিডিঅ'টো চাই আৰু বলক। এফালে বতাহ দি আছে। তো বলক, মই 3:30 পৰা টিউচনে আছে, মই দেখা পোৱা নাই তাৰে ঠিক নাই। তো 1 ঘণ্টামান ৰখিম, যদি দেখা পাওঁ থাকিম, যদি দেখা নাপাওঁ সকলো পৰিস্থিতিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় প্লিজ ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। জাগাৰা চক পাই গ'লোঁ, আগত জাগাৰা চক। তো অলপ বাকী আছে আৰু যাবলৈ গাইছ, আৰু অলপমান বাকী আছে, আৰু 500 মিটাৰমান যোৱাৰ পিছত আমি স্থান পাই যাম। এইবিলাক যে আগত যাই আছে সেইবিলাকক চাৰ্চ চাবলৈ যাই আছে। চাৰ্চ চাবলৈ কলেজখন পাই গ'লোঁ, উত্তৰ কামৰূপ মহাবিদ্যালয়। ইয়াত আহি দেখিলোঁ যে বহুত মানুহ, ইয়াৰ ষ্টুডেণ্টবোৰ কলেজত। অলপ সময়ৰ পিছতে সকলো ষ্টুডেণ্ট ল'ৰা ছোৱালী ভৰ্তি হৈ গ'ল। অলপ সময়ৰ পিছত এই দৰ্জাখনেৰে আকাশ পতাকা ওলাই আহিব কাম গাবলৈ। সম্পূৰ্ণকৈ চাই থাকক, অলপমান দেখুৱাম। ইয়াত আকাশ পতাকা ওলাই আহিবলৈ ধৰিছে। এইজন মাজতে আকাশ পতাকা ভালকৈ দেখুৱাব নোৱাৰাৰ বাবে ক্ষমা কৰিব। সেইজন ক'লা ড্ৰেছ পিন্ধা যোনে আকাশ পতাকা আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ য'ত আকাশ পতাকা উঠাৰ পিছতে বতাহ দিবলৈ ধৰিব, তো ভালকৈ চাবলৈ নাপাম চাগে। ইয়াৰ গাছবোৰৰ পাতবোৰ লৰিবলৈ ধৰিছে। ইয়াৰ মঞ্চত আকাশ পতাকা উঠিলে গান গাবলৈ। আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আকাশ পতাকাই গান গাবলৈ ধৰিলে, সকলোৱে নাচি আছে আকাশ পতাকাৰ গানত। দেখিবলৈ পাইছে আপোনালোকে সকলোৱে নাচি আছে আকাশ পতাকাৰ গানত। আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ মঞ্চৰ কাষত আহি গ'লোঁ। আমাৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক মানস প্ৰতীম বৈশ্যক এখন ফুলাম গামোচাৰে আদৰিবলৈ আকাশ প্ৰতিমদাক এই কলেজৰ ছাত্ৰই সম্বোধনা জনালে।
সকলো পিনে মানুহে গাইছ চাওক সকলো পিনে কেৱল মানুহ সকলোৱে আকাশ প্ৰতীমদাৰ গান উপভোগ কৰিবলৈ নাচি আছে। গাইছ ইয়াত বৰষুণ আহিবলৈ ধৰিলে আৰু আকাশ প্ৰীতমদাৰ গান গোৱা বন্ধ কৰি দিলে। এয়া গাইছ সকলোৱে আকাশ প্ৰীতমদাৰ লগত ফটো উঠিবলৈ ধৰিলে। এয়া সকলোৱে ফটোই উঠি আছে। বৰষুণ দিয়াত আকাশ প্ৰীতমদাৰ গাড়ীত উঠিবলৈ ধৰিলে। সকলোৱে আকাশ প্ৰীতমদাৰ গান শুনিবলৈ অপেক্ষা কৰি আছে। যিহেতু বৰষুণ দি আছে, বৰষুণ কমালৈ অপেক্ষা কৰি আছে। মাত্ৰ য'ত মানুহ ভৰ্তি হৈ আছিল এতিয়া তাত এটা মানুহ নাই, শূন্য হৈ আছে। বৰষুণ নকমাত হঠাতে আকাশ প্ৰীতমদাৰ যাবলৈ ধৰিলে। এয়া আকাশ প্ৰীতমদাৰ এইখন গাড়ী আকাশ প্ৰীতমদাৰ যাবলৈ ধৰিলে। যিহেতু বৰষুণ কমা নাই, এনেকৈ ৰখি থাকিলেতো নহ'ব। তো আকাশ প্ৰীতমদাই যাবলৈ ধৰিছে, নিজে চলাই আছে গাড়ীখন। এয়া আকাশ প্ৰীতমদাৰ গুচি গ'ল। এতিয়া গান নাগায়, গান গোৱা কেঞ্চেল হ'ল। তো মাত্ৰ এটা গান আৰু এটা গানৰ আধা গানে শুনিবলৈ পালোঁ। এতিয়া আমিও যাবলৈ আৰম্ভ কৰোঁ। গাইছ আহি পালোঁ তো মস্ত বৰষুণ দিয়াৰ বাবে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। ভিডিঅ'টো মানে ভালকৈ গানেই নাগালে আকাশ প্ৰীতমদাই মাত্ৰ এটা গান গালে আৰু এটা গানৰ আধৰুৱাকৈ গালে, এনেকৈ সমাপ্ত কৰিলে। আমি ভালকৈ গান চাবই নাপালোঁ, আধৰুৱাতে বৰষুণ মাৰি দিলে। তাৰ বাবে আকাশ প্ৰীতমদাৰ কোনো দোষ নাই, কাৰণ বৰষুণ দিছে আৰু ইয়াৰ ইনষ্ট্ৰুমেণ্টবোৰ গীটাৰ হওক বা যিমানে ইনষ্ট্ৰুমেণ্ট হওক বজনা বজোৱা, তো সেইবোৰ নষ্ট হৈ যাব, গালে শ্বৰ্ট হোৱাৰো সম্ভৱ থাকে। তো এনেকৈ গাবতো নোৱাৰে, তাৰ বাবে ভিডিঅ' কৰাও সম্ভৱ নহ'ল। ইয়াৰ বাবে ক্ষমা কৰিব। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। তো আজিলৈ ইয়াতেই সমাপ্ত কৰিলোঁ। বাই বাই।